guys, মজা ভাই নাই স্বাগতম টু জগন্নাথ ব্লগ আৰু আজিৰ এই ভিডিঅ'টো বহুত ফালাফালি হ'ব কাৰণ বৰ্তমান মই আছো মেলা ভিডিঅ'টো আৰম্ভৰ পৰা একদম শেষলৈকে চাই থাকিব অকমান হ'লেও এনজয়মেন্ট পাব ইয়াৰ আৰু মেলা বুলি ক'লে মেলাত মানুহ থাকবা লাগব নহলে মেলা ফিলটো নাহে আৰু আজি আমি গোটেই মাখা একেলগে আহিছো মেলা আজি ফালি দিম একদম কেনাই মাত গুছি গৈছে কেনাই গাই পূজাৰ আইছো ছোৱালী চাব সিঙ্গেল মানুহ হাৰামি হো বেটা আছে দোকান পোহৰ আৰু এইফালে আছে বাণিজ্য মেলা তো এইবিলাক বাৰু পিছত দেখুৱাই আছো তো বলক এতিয়া আগত মিনা বাজাৰ চাই আহো আৰু এইফালে চাক জাবি ঘূৰি আছে কিবা নাম ইয়াৰ মই নাজানো সেইকাৰণে মই জাবি বুলিয়ে কওঁ ডাইৰেক্ট এইফালে মানুহ ইমান কম যে ভাই ইফালে মানুহ কম মানে কি কম আৰু গাইছ সবে মেলা এইটো ৰাসলীলা চাই আছে তাতে সব মানে মিনা বাজাৰৰ ফালে থাকচোন মানুহে নাই একদম খালী দোকানতহে নাই মানুহ মিনা বাজাৰৰ ফালে আহিছাক একদম হেজাৰ মানুহৰ ভিৰ লাগি আছে ইয়াত যদি কোনোবাই হেৰাই যায় হুঁচিয়াৰ তামাম ভিৰ তামাম কেনেকুৱা লাগিছে ভাই হেঁচা আহিছে ভাই মই গাইজ ভাবিছো ঠাণ্ডা লাগিব বুলি জেকেট পিন্ধি আহিছো এতিয়া মানে এচি ৰুমত বহি থকা যেন অনুভৱ আৰু ই ভাই অকলে ক'ত যায় আছে ঐ ক'ত যায় আছা নাযাবি ইয়াত হেৰাই গ'লে তোক আৰু বিচাৰি পোৱা নাযায় আৰু আমি যিহেতু ল'ৰা মানুহ তো আমাৰ কাৰণে মেলাত আহিলে মিনা বাজাৰ মেইন আৰু এইফালে চাক মিনা বাজাৰ ইয়াতো টিভি নাই মোৰ ভাই কেমেৰা ইফালে কৰ এইটো ভাই খালী হৈ আছে মোৰ পইচা পাতি একদম নাই মই মানে ভিখাৰী বৰ্তমান মই ক'ৰবাত উঠাৰ মোৰ ইচ্ছা নাই তো মানে দিছে আৰু পিলা মোৰো নাই ভাই চাবি খালি ভাই চলো कौन है ये लोग कहां से आते हैं इनके पास ना रहने को घर है ना रोजगार है ना पैसा है মেলা চাব 4 জন আহিছিলো কিন্তু এই দুটা মেলাত আহি পোৱাৰ লগে লগে মানে ক'ত নোৱাৰি হৈ গ'ল আৰু আকৌ এবাৰ আৰু আমি ভাবিছো ইয়াত দিম তো নয়ন কি কোৱা টিকেট কাটিম ইমান লম্বা লাইন দিম তই কি কোৱা উঠিব ইচ্ছা আছে উঠে মই উঠিম সঁচাকে তামাম চবেই টিকেট কাটি লাইনত থিয়া হৈ আছে এতিয়া অকল উঠবাহে লাগে মোৰ কিন্তু একদম ইচ্ছা নাই ইয়াত উঠাৰ মোৰ ইচ্ছা পাগলাকাৰীত উঠা কিন্তু আজি নুঠো কালি উঠিম তো বাদ দিয়ক মিনা বাজাৰ এতিয়া বলক অকমান বেলেগ চাইডত যাওঁ আৰু ইয়াত মানুহ চাওক আৰু মই সোমাই গৈছো ভিতৰত এতিয়া পিছপাৰৰ পৰা ঠেলি নামাৰিলেই হ'লে আছিলো ভাই তামাম দহ মিনিট লাগি গ'ল এইখিনি ঠাই পাৰ হওঁতে আৰু ইয়াত চুবই বোলে ঝুমকা কিনে মানে ঝুমকা চাইছিলো এয়া ঝুমকা আৰু পিলা পৰা মোবাইলত ব্যস্ত পাই মেছেজ মাৰি আছা নেকি সি বেয়া নাপাব ধেমালি কৰিলো অলপ আৰু এইফালে চুবই বোলে গাড়ী কিনে গাড়ী এটা কিনিলে দামবিলাক অলপ বেছি হৈ যায় হ'বই দিয়কচোন মেলা বুলি কথা আৰু এইফালে চাইডাল পতাটো আৰু এইফালে আছে বাণিজ্য মেলা তো বলকচোন বাণিজ্য মেলা চাই আহো আৰু ইয়াত আমাৰ একো কিনিবলগীয়া নাই মানে চব ছোৱালী মানুহৰ তো আমাৰ গাৰ্লফ্ৰেণ্ডো নাই একো নাই তো ভাই আমি ইয়াত কিয় হৈছো আৰু আপোনালোকৰ যদি দাচা কিনিব লাগে ইয়াৰ পৰা কিনি লৈ যাব পাৰে বহুত বিভিন্ন ধৰণৰ দা আছে ইয়াত ইমান হাজাৰ মানুহৰ মানে ভিতৰত অলপ খোজকাঢ়া অকমান টান হৈ যায় আৰু খোজকাঢ়ি আমি একদম হৰাণ হৈ গৈছো আৰু মেলাও চোৱা হৈ গ'ল তো এতিয়া ঘৰত যাব লাগে বিশেষ একো নাখালেও মই পাণটো খাবে তো পাণ লৈ লৈছো আৰু যোৱাকালি মেলাত আহিছিলো শুভহঁতৰ লগত কিন্তু আজি বিশুৰ লগত
টাইম আমি এইটো চাই আছিলো আৰু এতিয়া বিশু আৰু মই এতিয়া ইয়াত উঠিব যাওঁ হাই গাইজ বিশু আৰু মই ইয়াত বহি গৈছোঁ ভাই ভয় লাগি আছে নেকি হয় ভয় লাগি আছে লাগিবই একো নাই ফাৰ্ষ্ট টাইম অকণমান এনেকুৱা লাগিব তাৰপিছত ঠিক হৈ যাব চলিল আৰাম আৰু এনেকে লাহে লাহে ঘূৰোতে একদম স্পীড হৈ গ'ল অকমান ভয় কৰিল মজা ইমান ঘূৰাণ মাৰিব নালাগে আমাৰ ইমান ঘূৰাণ মাৰিছে মজা হয়তো এই কাৰণেই লাগে একদম উল্টা পুল্টা একদম ঘূৰাই মুৰাই ক'ত চিটকি ক'ত লৈ যায় মানে কোনো পাত্তা নাই নামি আহিলো আৰু ইয়াত উঠিবলৈ বিশুৰ অৱস্থা একদম লাগিছে বহুত ভাল লাগিছে গাইজ কিন্তু অলপ ভয় লাগিছে ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট টাইম নহয় মই ছেকেণ্ড টাইম উঠিছোঁ এতিয়া মানে যেতিয়া এনে ভালে লাগে যেতিয়া ঘূৰি তেতিয়া ইমান ঘূৰাই মানে বহুত ভয় লাগে আৰু মোৰ মজা লাগিছে কিন্তু গাইজ আৰু পাগলা গাড়ীত উঠি বিশুৰ অৱস্থা একদম বেয়া হৈ গৈছে আৰু এতিয়া গৈছো মই ইয়াত উঠিবৰ কাৰণে কিন্তু ইয়াত বা বিশুৰ অৱস্থা কি হয় একমাত্ৰ বিশুৱে জানে এইটো বাইক ন ভয় লাগি আছে কিয় তো আমি ইয়াত চাৰিজন উঠিছোঁ বিশুৰ অকণমান ভয় লাগি আছে এতিয়া লাহে বিশুৰ অৱস্থা ভাই কি কম সেই বেচাৰা চকু মকু মুজি লৈছে একদম তো বৰ্তমান মই চকুৰ ওপৰত আছো আৰু ওপৰৰ পৰা মেলা এনেকুৱা দেখা পায়